নমস্কাৰ, মোৰ ইউটিউব চেনেল মাই কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ খাচী মাংসৰ ৰেচিপি। এতিয়া মই মাংসখিনি মেৰিনেট কৰিম। এতিয়া মই দি দিছোঁ সৰিয়হৰ তেল। আৰু দি দিছোঁ মছলা, জিৰা, ধনিয়া, গৰম মছলা আৰু মিট মছলা আৰু হালধি গুড়ি সব একেলগে দি দিছোঁ। আৰু অলপ দি দিছোঁ মই নিমখ। আৰু দি দিছোঁ মই আদা আৰু নহৰু পেষ্ট। আৰু অলপ দি দিম পিঁয়াজ। এতিয়া মই মাংসখিনি এই মছলাৰ লগত মেৰিনেট কৰি ল'ম। এতিয়া মই জলকীয়া গুড়ি অলপ দি দিছোঁ। আমাৰ মাংস আৰু মছলা মিক্স কৰা হৈ গৈছে। এতিয়া মই ঢাকি থৈ দিম আধা ঘণ্টামান। আধা ঘণ্টাৰ পিছত আমাৰ মাংস মেৰিনেট হৈ যাব। ছাগলী মাংসখিনি মই আজি কুকাৰত বনাম, সেইবাবে কুকাৰ এখন লৈ লৈছোঁ। আৰু এতিয়া মই দি দিম তেল। আমাৰ তেল গৰম হৈ গৈছে। এতিয়া মই তেজপাত দুখিলা দি দিছোঁ। আৰু মই এতিয়া দি দিম পিঁয়াজ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি কৰি থাকিম। এতিয়া আমাৰ পিঁয়াজ ৰঙচুৱা হৈ গৈছে। মই এতিয়া আদা নহৰু বটি থোৱাবিলাক দি দিছোঁ। এতিয়া ল' টু হাই ফ্লেমত মই ভাজি কৰি থাকিম অকণমান সময়। এতিয়া মই দি দিম মছলা। ইয়াত দিছোঁ গৰম মছলা, জিৰা, ধনিয়া আৰু দিছোঁ মিট মছলা আৰু অকণমান দিছোঁ ৰেড চিলি পাউডাৰ। আমাৰ মছলা ভাজি কৰা হৈ গৈছে। এতিয়া মই দি দিছোঁ অকণমান নিমখ আৰু দি দিম এতিয়া মেৰিনেট কৰা মাংসবিলাক। এতিয়া মই দি দিম অকণমান হালধি পাউডাৰ। এতিয়া মই মাংসখিনি ল' টু হাই ফ্লেমত ভাজি কৰি থাকিম। দেখিছেই নহয়, মাংসখিনি তেল এৰিবলৈ আৰম্ভ কৰিছে। এতিয়া মই দি দিম কাটি থোৱা আলু দুটা। ল' টু হাই ফ্লেমত 5 মিনিটমান মই আলুৰ লগত মাংসখিনি ভাজি কৰি থাকিম। আপোনালোকে মাংসখিনি মাজে মাজে এনেদৰে লৰাই থাকিব। মাংস আৰু আলু অলপ টাইম ভজাৰ পাছত মই এতিয়া দি দিম বিলাহীৰ পেষ্ট। এতিয়া মই মাংস সিজিবলৈ অলপ পানী দি দিছোঁ। আপোনালোকে গৰম পানী দিব দেই, গৰম পানী দিলে বেছি ভাল। আৰু এতিয়া যিহেতু মই কুকাৰত বনাইছোঁ, এতিয়া কুকাৰত 6-7 বাৰমান চিটি আহিবলৈ দিব লাগিব। এতিয়া চিটি আহিবলৈ মই কুকাৰৰ ঢাকনটো বন্ধ কৰি দিছোঁ। 5-6 বাৰ চিটি মৰাৰ পাছত এতিয়া মই কুকাৰৰ ঢাকনিটো খুলি দিছোঁ। আমাৰ মাংস সিজি গৈছে। এতিয়া মই দি দিম মান ধনিয়াৰ পাত। ছাগলী মাংসৰ লগত মান ধনিয়া খাই বেছি ভাল লাগে, সেইটো কাৰণে ময়ো মান ধনিয়া দি দিলোঁ। নিমখটো চেক কৰি চাম। মোৰ নিমখটো জোখত হৈ গৈছে। আপোনালোকেও আপোনালোকৰ পৰিমাণ অনুসৰি নিমখ দি ল'ব। এতিয়া আমাৰ মাংস বনোৱা হৈ গৈছে। এতিয়া আমাৰ মাংস পৰিৱেশন কৰিবৰ বাবে প্ৰস্তুত হৈ উঠিছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব। আপোনালোকেও এদিন এনেদৰে বনাই খাবচোন,
কেনেকুৱা পালে বাৰু মোক কমেণ্ট বক্সত জনাব দেই।